নমস্কাৰ বন্ধুসকল, মই বিখাদে কেকেএছইউ ষ্টাডি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত আপোনালোকে বিভিন্ন ধৰণৰ কমেণ্ট কৰি থাকে, তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। লগতে মোক যোগাযোগ কৰিবলৈ মোৰ কণ্টেক্ট নম্বৰো দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকৰ ৰিকুৱেষ্ট, আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকন দবাই ভিডিঅ'টো লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো মাজলৈ। বন্ধুসকল, ST চাহে মোক কমেণ্ট কৰিছে, এছাইনমেণ্ট নিদিয়াকৈ যদি ৰিটেন টেষ্টত 35তকৈ বেছি পাওঁ তেতিয়াহ'লে পাছ কৰিমনে? বন্ধুসকল, আপোনালোকে যদি এনেকুৱা ভুল ধাৰণা লৈ আছে, আপুনি এই ধাৰণাবোৰ আজিয়ে ত্যাগ কৰক। কাৰণ কেকেএছইউ এনেকুৱা ধৰণৰ ৰুল নাই, আপুনি যদি এছাইনমেণ্ট নিদিয়ে বা দিব নোৱাৰে আপোনাক কোনো ধৰণৰ ক্ষেত্ৰতে পাছ কৰাই নিদিয়ে। অৰ্থাৎ আপুনি 35 বা আপুনি 80 লাগিলে আপুনি যিকোনো ছাবজেক্টতে পায়, সেইটো কোনো ধৰণৰ গুৰুত্ব নহয়। আপুনি এছাইনমেণ্টটো দিছে নাই সেইটো গুৰুত্বপূৰ্ণ। যদি এছাইনমেণ্টত আপোনাৰ মাৰ্কছ 0 আহে তেতিয়াহ'লে আপোনালোকে ফেইল, মাৰ্কশ্বিটখনত কি আহিব? ফেইল বুলি আহিব। সেইবাবে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে প্ৰত্যেকটো ছেমিষ্টাৰতে আপোনালোকে এছাইনমেণ্ট দিবই লাগিব। যদি আপোনালোকে এছাইনমেণ্ট নিদিয়ে তেতিয়াহ'লে আপোনাৰ নেক্সট ইয়েৰত হ'লে বা নেক্সট ছেমিষ্টাৰত হ'লে আপোনালোকে এছাইনমেণ্টটো দিবই লাগিব। তেতিয়াহে আপোনালোকৰ মাৰ্কশ্বিটখন কমপ্লিট হ'ব বা কমপ্লিট বুলি আহিব। সেই কথা কেতিয়াও ভুল নকৰিব। এতিয়া আহিছোঁ দ্বিতীয়টো কমেণ্টলৈ। মোক কনকলতাই কমেণ্ট কৰিছে, আমাৰ এইবাৰ BA 5 ছেমিষ্টাৰ এক্সাম এডমিট কাৰ্ড কেতিয়াৰ পৰা দিব? ভিডিঅ' এটা বনাবচোন। বন্ধুসকল, এইটো তেওঁ খুব ভাল কমেণ্ট কৰিছে। এই কমেণ্টটো সকলো কাৰণেই খুব ইম্পৰ্টেণ্ট। আপুনি BA 3rd চেমৰ BA 5th চেমৰ এক্সাম 24 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব বুলি ইতিমধ্যে গম পাইছেই। সেই এক্সামৰ এডমিট কাৰ্ডসমূহ কেতিয়াৰ পৰা পাব্লিছ হ'ব আপোনালোকে জনাটো বহুত ইম্পৰ্টেণ্ট। কাৰণ বিভিন্ন ধৰণৰ পাব্লিছত এইটো কথা আমি সকলোৱে জানো যে এডমিটৰ অবিহনে আমি কেতিয়াও এক্সাম দিব নোৱাৰোঁ। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, আপুনি যদি এতিয়া এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে, খুব ভাল প্ৰস্তুতি চলাই থাকক। তো এডমিট কাৰ্ডটো বিশেষকৈ বিহুৰ পাছৰ পৰা, অৰ্থাৎ এক্সাম 10 দিন বা 12 দিন থকাৰ আগতহে পাব্লিছ কৰিব। যেতিয়া এডমিট কাৰ্ডটো পাব্লিছ কৰিব তেতিয়া মই আপোনাক ভিডিঅ' আকাৰে প্ৰদান কৰিম, কেনেকৈ আপোনালোকে এডমিট কাৰ্ডটো মোবাইলতে ডাউনলোড কৰিব বা কেনেকৈ প্ৰিণ্ট আউট কৰিব। এতিয়া মই তৃতীয়টো কমেণ্টলৈ। বিশাল সেনে কমেণ্ট কৰিছে, হাউ টু চেঞ্জ ষ্টাডি চেণ্টাৰ। প্লিজ ভিডিঅ' বনাবচোন, এপ্লিকেশ্যন কেনেকৈ লিখিম জনাবচোন। তেওঁ খুব ভাল কমেণ্ট কৰিছে, কমেণ্টটো কৰাৰ বাবে ধন্যবাদ। মোক বিভিন্ন ধৰণৰ ভিউৱাৰসকলে বহু দিনৰ পৰা সুধি আছিলে কেনেকৈ এটা ষ্টাডি চেণ্টাৰৰ পৰা অন্য ষ্টাডি চেণ্টাৰলৈ যাব পাৰিম বা কেনেকৈ ট্ৰেন্সফাৰ কৰিব পাৰিম মোৰ ষ্টাডি চেণ্টাৰটো। মই অহা কেইদিনমানৰ পিছত, অৰ্থাৎ এক্সাম শেষ হৈ যোৱাৰ পাছতে মই এই ভিডিঅ'টো আপলোড কৰি মোৰ চেনেলত অনুগ্ৰহ কৰি ভিডিঅ'টো আপোনালোকে ভালদৰে চাব। আৰু বিশেষকৈ মই এইখিনিতে জনাই থওঁ যে এই সম্পূৰ্ণ ছিষ্টেমটো অনলাইন ছিষ্টেমো থাকিব আৰু লগতে অফলাইন ছিষ্টেমো থাকিব। বন্ধুসকল, এতিয়া আহিছোঁ তৃতীয়টো কমেণ্টলৈ। মৃদুল বৰফুকনে কমেণ্ট কৰিছে, কেকেএছইউ মেজৰ মাৰ্কছ কিমান পাব লাগে জনাবচোন। আমি নিশ্চয় গম পাওঁ যে মেজৰ আৰু পাছ ক'ৰ্ছ কৃষ্ণকান্ত সন্দিকৈ দুটা অপশ্যন আছে। ঠিক সেইদৰে আপোনালোকৰ এতিয়া মূল কথা হ'ল আপোনালোকে মেজৰ ছাবজেক্টত কিমান পাব লাগিব, পাছ ক'ৰ্ছ ছাবজেক্টত কিমান পাব লাগিব। বন্ধুসকল, কথাখিনি ভালদৰে মন দি শুনিব। মই ইতিমধ্যে বহু ভিডিঅ' বনাই দিয়া হৈছে, মাৰ্কছ কেনেকৈ পাব পাৰিবা, মাৰ্কছ কিমান পালে পাছ কেকেএছইউত। তাৰ ওপৰত যদি ভিডিঅ' লাগে তেতিয়াহ'লে উপায় আৱৰ্তনত ভিডিঅ' এটা দি দিয়া হৈছে, অনুগ্ৰহ কৰি ভিডিঅ'টো ভালদৰে চাব। এতিয়া আহিছোঁ মেজৰৰ মাৰ্কছক লৈ। বন্ধুসকল, আপোনালোকে সেইটো ভুল সদায় মনত নাৰাখিব। আপোনালোকে মেজৰত আপুনি 35 পালেও পাছ কৰিব। ঠিক তেনেদৰে পাছ ক'ৰ্ছত 35 পাব লাগে, ঠিক তেনেদৰে মেজৰতো 35 পাব লাগে। কেকেএছইউত কোনো ধৰণৰ ক্ৰাইটেৰিয়া, ধৰক মেজৰত 60 পাব লাগিব বা পাছ ক'ৰ্ছত 40 পাব লাগিব, কোনো ধৰণৰ ক্ৰাইটেৰিয়া নাই। আপুনি মুঠতে চব মিলাই থিয়ৰী আৰু লগতে এছাইনমেণ্টটো টোটেল মিলাই আপুনি টোটেল মাৰ্কছ 35 পালেই আপোনালোকে পাছ কৰিব পাৰিব মেজৰত। ঠিক সেইদৰে অন্য এটা কমেণ্টলৈ আগবাঢ়িছোঁ। ৰাজীৱ ডেকাই কমেণ্ট কৰিছে, ছাৰ মই BA পাছ কৰিলোঁ 2008 চনত, নম্বৰ বঢ়াবলৈ হ'লে কি কৰিব লাগিব? বন্ধুসকল, আপোনালোকে যদি এনেকুৱা মনত ধাৰণা লৈ আছে, সেই ধাৰণাবোৰ আপুনি আজিয়ে ত্যাগ কৰক। কাৰণ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অফ ইউনিভাৰ্চিটিৰ কোনো ধৰণৰ এনেকুৱা অপশ্যন নাই। আপুনি যদি অলৰেডি ডিগ্ৰী কমপ্লিট কৰি গ'ল তেতিয়াহ'লে আপোনাৰ কোনো ধৰণৰ মাৰ্কছ বঢ়াব পৰা অপশ্যন নাই। অৰ্থাৎ আপুনি কোনো ক্ষেত্ৰতে কেকেএছইউত মাৰ্কছ বঢ়াব নোৱাৰে। তেনেকুৱা ছিষ্টেম মই তেখেতলোকলৈ সুধিছিলোঁ ফোন যোগে বা অন্য তেখেতলোকক সুধিছিলোঁ, তেখেতলোকে এনেকুৱা ধৰণৰ কোনো ছিষ্টেম বা কোনো অপশ্যন নাই বুলি কৈছে। মই অনুৰোধ কৰিছোঁ আপোনালোকে এনেকুৱা ধৰণৰ কমেণ্ট নকৰিব, কাৰণ এই কমেণ্টটো আপোনালোকে কাৰোবাৰ ডিম'টিভেটো হ'ব পাৰে। যে কেকেএছইউ কোনোবাই পঢ়িবলৈ আহিব, তেওঁলোকে যদি মনত এনেকুৱা ধাৰণা কৰে 2008 চনত যদি এনেকুৱা ষ্টুডেণ্টসকলে এনেকুৱা কৰিব আমিও পাৰিম, তেনেকুৱা গতিকে সেইবোৰ কমেণ্ট কেতিয়াও নকৰিব বা আপুনি সেইবোৰ মনৰ ধাৰণা আজিয়ে ত্যাগ কৰক। আপুনি সদায় নিজৰ ভালদৰে পঢ়া শুনা কৰক, আপুনি ভাল ছেমিষ্টাৰটোত আপুনি ভালদৰে মাৰ্কছ উঠাবলৈ চেষ্টা কৰক। মানৱজ্যোতি বৰাই কমেণ্ট কৰিছে, দাদা BA ফাৰ্ষ্ট এক্সাম কেতিয়া হ'ব জনাবচোন। খুব ভাল কমেণ্ট কৰিছে। আমি নিশ্চয় গম পাওঁ যে COVID-19ৰ বাবে এক্সামৰ যিখিনি ছিষ্টেম আছিলে, ছিষ্টেমে অকণ কেকেএছইউৰ সাল সলনি ঘটিছে, আমি নিশ্চয় গম পাইছোঁৱেই। কাৰণ যিবোৰ এক্সাম অনুষ্ঠিত হ'বলগীয়া হৈছিলে এইবোৰ এক্সাম অনুষ্ঠিত ইতিমধ্যে হ'বলৈ গৈ আছেহে। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যে BA ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন বিশেষকৈ মে' জুন জুলাইত পাব্লিছ হ'ব লাগে বা এক্সাম আহিব লাগে। আপোনালোকে নিশ্চয় গম পাইছে যে আপোনাৰ আজি কমেণ্ট এইখিনিয়ে আছিল। আৰু এতিয়া আহিছোঁ মোৰ এটা ইম্পৰ্টেণ্ট কমেণ্ট। মোক বিভিন্ন ধৰণৰ ভিউৱাৰসকলে সুধি থাকে, আপোনাক যোগাযোগ কৰিবলৈ আপোনাৰ নম্বৰটো দিব নি বা কণ্টেক্ট নম্বৰটো দিব নি। বন্ধুসকল, মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ এই নম্বৰটো দি দিয়া হৈছে।
আপোনালোকে নম্বৰটো লৈ ইতিমধ্যে পটাপট কল নকৰিব, কাৰণ বিভিন্ন ধৰণৰ সমস্যাত থাকে। সেইবাবে আপোনালোকে নম্বৰটো লৈ কিছু ঘণ্টামানৰ পিছতহে ফোন কৰিব, মোক যোগাযোগ কৰিব। আৰু এই নম্বৰটো বিশেষকৈ ভিডিঅ' পাব্লিছ কৰাৰ মাত্ৰ এঘণ্টা সময়ৰ বাবে এইটো থাকিব। তাৰ পাছত অট'মেটিক ডেছক্ৰিপশ্যনত নট এভেইলেবল বুলি দেখাই দিব। ভিডিঅ'টোৰ পৰা যদি অকণমান হ'লে উপকৃত হৈছে বুলি ভাবিছে, নিশ্চয় ভিডিঅ'টো লাইক কৰিব। লগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন খবৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, কিয়নো ইয়াত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অফ ইউনিভাৰ্চিটি সকলো ধৰণৰ কথা বতৰা আলোচনা কৰি থকা হয়। ধন্যবাদ। আৰু এইখিনিতে জনাই থওঁ যে কিবা ইম্পৰ্টেণ্ট যদি নটিফিকেশ্যন লাগে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু লগতে মোৰ ডেছক্ৰিপশ্যনত যিহেতু নম্বৰ দি দিয়া হৈছে, সেই নম্বৰটো আপোনালোকে পায়ে লগালগ ফোন কেতিয়াও নকৰিব। মই ইতিমধ্যে আগতেই কৈ দিয়া হৈছে। আপুনি কিছু ঘণ্টাৰ পাছতে বা 24 ঘণ্টাৰ পাছতে মোলৈ যোগাযোগ কৰিব। ধন্যবাদ।